অ শুন শুন সেইদিনাখন যে মই যে কৈছিলো কাপোৰযোৰ ভাল লাগিছে বুলি পেলাই এইযোৰ কাপোৰ চাচোন কেনেকুৱা লাগিছে কাপোৰযোৰ আনিলে নেকি আনিলো ভাল লাগিছে ধুনীয়া লাগিছে কালাৰটো একদম মজা ভাল লাগিছে নে তই যে ইয়াক শিকাই দিছিলি যে কোম্পানীটো কথা কৈছিলি যে মই সেয়াৰ পৰা প্ৰথম হেৰি পইচা পাই পেলাই আনিছো ইমান সোনকালে পালে বা ধুনীয়া লাগিছে ভাল লাগিছে ন আকৌ পইচা পালে এবাৰ আকৌ এযোৰ আনিম হা এইটো মোৰ নে আপোনাৰ তোমাৰ আপোনালোকেও জানিব বিচাৰে নেকি কোম্পানীটো কি নতুনকৈ এটা অনুষ্ঠান ওলাইছে মহিলাসকলৰ বাবে যোনটো আপোনালোকে 30 মিনিট বা 40 মিনিট মোবাইলটো ইউজ কৰি আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব পইচা উপাৰ্জন কৰিবলৈ লাগিব মাত্ৰ আপোনালোকক এটা স্মাৰ্টফোন আৰু মাত্ৰ 30 মিনিট বা 40 মিনিট সময় স্ক্ৰীনত দুটামান নম্বৰ দিয়া আছে সেই নম্বৰ দুটাত আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকক গোটেইখিনি বস্তু ধুনীয়াকৈ বুজাই দিব আপোনালোকক পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰিব তো আপোনালোকৰ ঘৰত মা পেহী খুৰী যিমান যি আছে চবকে ভিডিঅ'টো শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি পেলাই ধুনীয়াকৈ আপোনালোকে তেখেতলোকক কণ্টেক্ট কৰিবলৈ কওক আৰু ঘৰতে বহি ধুনীয়াকৈ উপাৰ্জন কৰক যিহেতু দেখিলে মোৰ মায়ে কিমান ধুনীয়াকৈ ঘৰতে বহি উপাৰ্জন কৰি আছে তেনেকৈ উপাৰ্জন কৰক